হেল্ল' হেল্ল' হয় কোনে ক'লে? এইটো পিকেটাত লাগিছে না? হয় পিকেটাত লাগিছে। তোৰ যদি ইমান কলিজাত সাহস আছে, দম আছে যে তই ৰেকৰ্ডিং কৰ, মোৰ কল ৰেকৰ্ডিং কৰচোন তই। तो रुको जरा सबर करो बोला धक्का मुक्की नहीं करने का आराम से लेने का हाँ কিয় তই কচোন তোৰ কথা কেইটামান ক'বলৈ আছে মোৰ। কথা কম বৰ কথা তই ৰেকৰ্ডিং কৰিব কিয় লাগে? তই কথা ইমান কথা মোক ক। তোৰ ইমান দম আছে যে তই ৰেকৰ্ডিং কৰ, মোৰ কথাখিনি চব ৰেকৰ্ডিং কৰ, লাগিলে মোক তই কেছ দি দে। ৰাইট মিনিট তই তই যে This call is now being ৰেকৰ্ডিং recorded. কৰিছো দে কোৱা। তই যে মাইকী মানুহবোৰক যে তই যে অলচিল শব্দ ব্যৱহাৰ কৰা মতাকেইটাক কেলে নক? গিৰিয়েকহঁতক ফোন কৰি কেলে নক? তোৰ নহয় ক'ৰ পৰা কৈছ? তই ক'ৰ পৰা কৈছ? মই জয়ৰ পৰা নকওঁ, মই উজনি গম পাইছ নাই? মই উজনি কোন ৰেকৰ্ডিং কৰিব দি সেইবিলাক কথা তেনেকে নকয় বুজিছ। চব চিনাকি হ'ব মন আছে চিনাকি হ। চব ছচিয়েল মিডিয়াত কৈ আছে, কিন্তু কেইটামান ইউটিউবাৰ আছে সিহঁতক খুব দিব লাগে, সিহঁতক গৰু পিটন দিব লাগে বুলি কৈ আছে। কিন্তু মোক কৈছে বাইদেউ আপুনি যদি পাৰে সেইকেইটাক অকণ বছ কৰিবচোন বুলি কৈছে। খুব উৎপাত হৈছে কিন্তু। কোনে তই কি ইউটিউবাৰ গোটেইখিনি তই কি ঠিকা লৈ থৈছ নেকি পিটন দিবলৈ? তই ইমান একেবাৰে হেৰি হলি নে কনক লতা হলি নে গোটেই হেৰি জিকাবলৈ? তোৰ অকাত কিমান তোৰ অকাত কিমান? তই যে সেই আম টেঙা তিনিটা নেমু টেঙা তিনিটাৰ লগত গৈ যে থাকিলিকে ভিডিঅ' বনালি হে, খোলডাল বজালি হে, চা মই আগে কৈছা যদি প্ৰেংক কল কৰিছ ভাই আগে কৈ ল'ব লাগিব দেই। মই সৰি ইয়াত ভামতে তই প্ৰেংক কল যদি কোৱা নাই, যদি সঁচা সঁচাকে কৈছ না কথা অকমান চাই চিতি কবি। বোৱাৰী মানুহ ছোৱালী মানুহ এনে বোৱাৰী মানুহ শুন। তহঁতৰ লিষ্টখন মোক দিছে, তহঁতৰ লিষ্টখন দিছে মোক কেইটামানে হে। কোনে দিছে? কোন সেইকেইটা? তাক কেনা নাক ফালি দিম বুলি কবি। কোন সেইকেইটা লিষ্ট দিবলৈ? তো কি মই ভিডিঅ' কি লেংটা হয় ভিডিঅ' বনাইছো নেকি? তোৰ মোৰ নামতে লিষ্ট গৈছে গৈ। মোক লিষ্ট দিছে। এইকেইটা ইউটিউবাৰ বহুত উৎপাত হৈছে, সিহঁতে মাইকী মানুহক অভদ্ৰ ব্যৱহাৰ কৰে, মানুহক ব্যৱহাৰ কৰে। মানে সেইদিনাখন সেই মিতালী বাইদেউ বোলা গৰাকী তই ইমান অভদ্ৰ ব্যৱহাৰ কৰিছ, কৰি পেলাই তই কল ৰেকৰ্ডিং কৰি এৰি দিছ ফেচবুকত। কল ৰেকৰ্ডিং কিয় নকৰিম? তাই যিটো কমেণ্ট কৰিছে তই চাইছিলি। তই বেছি লেচন দি নাথাকিবি। তোৰ কিবা ক'ব লগা আছে যদি ক, নহ'লে মই ৰেকৰ্ডিং কৰি আছো। কিন্তু কথাটো মনত ৰাখিবি, ৰেকৰ্ডিং ময়ো কৰি আছো এতিয়া। মই তোলে ভয় কৰা মানুহ মই তোলে ভয় কৰা মানুহ। তোক কেনেকুৱা লাগে তই জানছ নাই? মই আগতে মই গম পাইছো তোক নম্বৰটো কোনোবাই দিছে। জহন্য তোৰ চেহেৰাটো কেনেকুৱা লাগে জান? সেই যে ট্ৰেন্সফৰ্মাৰ যে থাকে যে কাৰেণ্টৰ হেৰি বৰ্ডত থাকে যে ডেঞ্জাৰ বুলি পুৰঞ্চি দুটা মাৰি দিব লাগে তোৰ মূৰটো লগাই, তোক সেইটো নিচিনাই লাগে তোক। সেইটোৰ লগতে এতিয়া কথা পাতিছ গোসানীও, সেইটোৰ লগতে কথা পাতিছ। তই বেলেগ চলমান খানৰ কথা পতা নাই। তই যিটো কথা কৈছ সেইটোকে লাগে। নেমু টেঙা তিনিটা ঘৰত গৈ পুৰা হেড ভিডিঅ' ক্লিপ দিম নি তোক? হেড কি কৰিলিগে? গৰু খালিগে বাপেৰে মূৰটো খালো কেলা, বাপেৰে মূৰটো খালো। তই গৰু খোৱাৰ কথা কওঁ, তই ক'ত ঠিকা পালি? তোৰ ঘৰ ক'ত? লাজ নাই। মোৰ ঘৰ কেলে লাগে? মোৰ ঘৰ অসমত। অসমত তোৰ যদি অকাত আছে তই ক, মই তোৰ ঘৰলৈ যাম। ক তই গৰু খোৱাৰ কথা কৈছ তোৰ নামত মই কেছ কৰি দিব পাৰো। তোৰ নামত মই কেছ দিম। তই নামটো তোৰ ডিপি দেচোন। তোৰ নম্বৰ লিখি ল। তই ভাবিছ নেকি মোৰ সম্পূৰ্ণ এড্ৰেছ দিছোন? তই লিখি ল। ৰেকৰ্ডিঙতে ক, তোৰ ৰেকৰ্ডিঙতে ক। মই এতিয়া লিখিবলৈ মই পথাৰত আছো, মই গৰু চাবলৈ আহিছো। তই যিটো নাম তই নকৈ যা, মই কৈ যা। তোৰ নামত যদি মই কেছ দিব নামো তোৰ কাণ কাটি থবি কেলা, মই কৈছো। বুঢ়ী মাৰে উজনি হয়, চিনি পাইছ নাই? উজনি নামনি মাজতে আছো। মধ্য অসমৰ হয় আমি। তহঁতে আশা কাষা আছ, আমি মাজত আছো, মাজত। তেজ খোৱা মুখখন বৰ চাৰ, তেজ খোৱা মুখখন লাও পাত কচু পাত क्या बात है सर, क्या बात, ये बात है। अरे सर হ'ব তোৰ হ'বলা সোধা তই বোৱাৰী মানুহ নে ছোৱালী মানুহ গমেই পোৱা। তই তেনেকুৱা ফোন কৰি পেলাই মানুহক কেনেকুৱা বিহেভ কৰিব তাকে নাজানো। আৰু তোক কোনটো অসভ্য ননচেঞ্চে তোক মোৰ নম্বৰ দিছিল, মই সেইটো উলিয়াইছো তোৰ নামতে। তাৰ নামতে মই কেছ দি দিম চাবি। আৰু যদি মই কেছ দিব নোৱাৰো, মোৰ নাম পিকে নহয়। আজিয়ে দে তোক গালি পাৰিবলৈ মোক বহুত কেইজন মানুহে কমেণ্ট কৰি আছে। তোৰ উৎপাত বেছি হৈছে। মাইকী মানুহক তই বহুত অভদ্ৰ অলচিল শব্দ ব্যৱহাৰ কৰি গালি তই যে কি ভাল ব্যৱহাৰ কৰি আছ? সেই আম টেঙা তোৰ অকাত কেইটকা? তোৰ অকাতলৈ নাযাবি, যেতিয়া ঘৰলৈ আহিবি নহয় তেতিয়া গম পাবি। আৰু কিবা এটা ভিডিঅ' বনালিকে মোৰ নামতে তাক হেৰি গান ৰচকচোন বাইদেউ তোৰ লাজ নেলাগিল? তই কিমানৰ মানুহে যদি মই সিহঁতৰ ঘৰলৈ যাওঁতে তোৰ যদি গা পৰিছে, তহঁতৰ ঘৰলৈও যাম। তই মাতিবি ক, তোৰ যদি গা পৰিছে। মোৰ ঘৰলৈ কেলে আহিব দিম তোক?
তেতিয়াহ'লে আকৌ তই লোকৰ ফালে কৈছো তোৰ ইমান অধিক তই গৰু খোৱাৰ কথা অধিকাৰ কৰিব পাৰ তোৰ ব্যৱহাৰটো অলপ শিকিবি দেই মই কৈছো কিন্তু অলপ নহবা একে মই কৈছো না দাঁত ভাগি যাব গৈ কিন্তু বোৱাৰী মানুহ অলপ বোৱাৰী মানুহ নিচিনা কথা কবি অসভ্য চালা আলটু ফাল্টু ফোন কৰি পেলাই তোৰ কোনে নম্বৰ দিছিল মই সেইটো উলিয়াই আছো জহনী থকা তেল মোৰ নিচিনা অসভ্য জহনী থকা